আজি এই সময় মই এইটোকে মোৰ অন্তৰ ফালৰ পৰা মই ক'বলৈ বিচাৰোঁ যে বহু সংগ্ৰাম কষ্টৰ মাজত যুঁজি বিটিআৰৰ বাহিৰৰ 22খন জিলাৰ বড়ো জনজাতিৰ মাজত আজি যি বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ পাইছে, আমি সকলো বড়ো সমাজে আনন্দিত উপভোগ কৰিছোঁ। আৰু আজিৰ এই শুভ দিনত এই বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ যিটো আমাৰ প্ৰধান কাৰ্যালয়, এই কাৰ্যালয় আজি এই শুভ দিনত অৰ্থাৎ 2 মাৰ্চ 2021 চনত আজি এই উদ্বোধন হৈছে। তাত আমি সকলোৱে আনন্দিত আৰু সংগ্ৰামী নেতা সকলো জনগোষ্ঠীৰ মাজত অতি জনপ্ৰিয়, সকলোৰ লগত মিলিজুলি কাম কৰাৰ এজন আশাসুদীয়া এজন ব্যক্তিক আমি আজি বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ এজন প্ৰধান কৰ্মী হিচাপে মিনিষ্টৰ বসুমতাৰীক আমি আজি চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে পাই আমি সমগ্ৰ বড়ো জাতিয়ে আজি আমি আনন্দিত। আৰু আমাৰ দৃঢ় বিশ্বাস এই সংগ্ৰামী পুৰুষৰ সমদৃষ্টিত বড়ো জাতিৰ লগতে সকলো জাতিৰ সম্প্ৰদায়ৰ সৰ্বাংগীন কল্যাণ হ'ব, উন্নতি হ'ব। কাৰণ UPPO অৰ্থাৎ আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, এইটোৱে হৈছে ইউনিটি, পিচ, প্ৰস্পাৰিটি এণ্ড ছাৰ্ভাইভেল। এই লক্ষ্য আৰু উদ্দেশ্যক লৈ পেলাই আজি বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদখন আজি আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে ইমান সংগ্ৰামী আৰু ইমান সত্য আৰু একতাৰে কৰি যি আজি আমি সক্ষম হ'লোঁ এই সাহিত্য পৰিষদ পাবলৈ, আমাৰ বিশ্বাস ইয়াৰ দ্বাৰা সকলো বড়ো জাতিৰ আৰ্থিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক সকলো দিশত আমি অগ্ৰসৰ হৈ আমি উন্নতিশীল জাতি সম্পদৰ লগত কোজ মিলাই অসমৰ সকলো দিশৰ ভাৰতবৰ্ষৰ মাজত আমি এটা প্ৰধান ভূমিকা লোৱাৰ আমি এটা সক্ষম হ'বলৈ নিশ্চয় আমি এই কাৰ্যত আমি উপনীত হ'ব পাৰিম। আৰু আমাৰ যিটো আশা আকাংক্ষা, সেই আশা আকাংক্ষা পূৰণ হ'ব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছোঁ। ধন্যবাদ।